মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি অনুশীলনী 8.1 কুৱেশ্যন নম্বৰ 3টো লৈছোঁ। তিনিটা জ্যামিতিক বাকচৰ দাম 33 টকা। 286 টকাত কিমানটা বাকচ পোৱা যাব? ইয়াত আমি ঐকিক নিয়মত কৰিম। ইয়াত দুটা বস্তু দিয়া আছে, এটা হ'ল জ্যামিতিক বাকচৰ দাম আৰু তিনিটা জ্যামিতিক বাকচৰ দাম দিয়া আছে আৰু 286 টকাত কিমানটা জ্যামিতিক বাকচ কিনিব পৰা যাব। এতিয়া ইয়াত যেহেতু আমি ঐকিক নিয়মত কৰিম, ইয়াত উলিয়াব দিছে বাকচৰ সংখ্যা। গতিকে আমি যদি প্ৰথম লাইনটো এনেদৰে লিখিম, ইয়াত লিখিম টকা বা পক্ষত আৰু সৌ পক্ষত লিখিম বাকচৰ সংখ্যা। যিটো উলিয়াব দিছে ঐকিক নিয়মত সাধাৰণতে সেইটো সৌ পক্ষত লিখিব লাগে, তেতিয়া সুবিধা হয় কৰাত। এতিয়া প্ৰথমে লিখিলোঁ 33 টকাত পোৱা যায় তিনিটা জ্যামিতিক বাকচ। 33 টকাত পোৱা যায় তিনিটা বাকচ। গতিকে 1 টকাত পোৱা যাব 33/3 অংশ হ'ব এইটো। এতিয়া যিহেতু 33 টকাত তিনিটা, গতিকে 1 টকাত তিনিটা পোৱা নাযাব, বহুত কম পোৱা যাব, মানে অংশত আহিব এইটো। গতিকে 286 টকাত পোৱা যাব। এতিয়া 1ত কৰি 286 বেছি, এইটোত হৰণ হৈছিল, গতিকে এইটোত পূৰণ হ'ব। এতিয়া তৃতীয় লাইনটোত 33/3 পূৰণ 286 ইমানটা। এতিয়া এইটো 3 11 গুণ 33, 11 এইটোক যাব 11 2 22, 6 হ'ল 11, 6 গুণ 64, মানে 26টা বাকচ। এতিয়া 4 নম্বৰটো লৈছোঁ। 4 নম্বৰটো দিয়া আছে, কল্পনাই 160 টকাত 10টা বল কিনিলে। জয়মতীয়ে 126 টকাত 8টা বল কিনিলে। দুয়োগৰাকী একে দামত কিনিব পাৰিলেনে? এতিয়া আমি এইটো কেনেদৰে তুলনা কৰিম? কল্পনাই 160 টকাত কিনিছে 10টা আৰু জয়মতী 128 টকাত কিনিছে 8টা, মানে কল্পনাৰ এটা বাকচৰ দাম আৰু জয়মতীৰ এটা বাকচৰ দাম নাজানো। গতিকে আমি দুয়োটা উলিয়াই ল'ম। প্ৰথমে কল্পনাৰটো উলিয়াইছোঁ। প্ৰথমে কল্পনাই কিনিছে, কল্পনাই 10টা বল কিনে 160 টকাত। আর এটাকে এটা বল কিনে, গতিকে 10টাত কৰি এটা বলৰ দামটো কম হ'ব, গতিকে আমি এইটো হৰণ কৰিম, 10ৰে হৰণ কৰিম। ইয়াত যিটো সংখ্যা থাকে সেইটোৰে হৰণ কৰা হয়, আৰু হৰণ কোনটোক কৰিব? 10ৰে 160 হৰণ 160 ইমান টকা। 0 কাটি দিলোঁ, 1/4 ষোল্ল, মানে গতিকে তাই এটা বল কিনে 16 টকাত। এতিয়া জয়মতী লৈছোঁ। জয়মতীয়ে 8 টকাত কিনে 128টা বল। 128 টকাত 128টা কিনে 128 টকাত। এতেকে এটা কিনে 8/128 টকাত। গতিকে 8ৰে এইটো হৰণ গ'লে 8 গুণ 8, 4 হ'ল 8, 6 গুণ 48। অৰ্থাৎ দুয়োগৰাকী একে দামত কিনিব পাৰিলেনে? অৰ্থাৎ দুয়োটাই একে দামতেই কিনিছে, এতেকে একে দামত কিনিলে। এতিয়া ইয়াৰ পিছৰটো লৈছোঁ। ইয়াত দিয়া আছে, জেনেলিনাই গোটেই বছৰটোৰ ঘৰ ভাড়াৰ বাবদ 66,000 টকা দিব লাগে। মানে জেনেলিনাই গোটেই বছৰটো, মানে 12 মাহত দিব লাগে ইমান টকা। এতিয়া তেওঁ 3 মাহৰ মূৰে মূৰে ভাড়া দিয়ে, তেওঁ কিমান টকা দিব লাগিব 3 মাহৰ মূৰত? আমি এইটো দুই ধৰণে কৰিব পাৰোঁ। প্ৰথমে 12 মাহেদি কৰিব পাৰোঁ, বা 1 বছৰত 3 মাহ কেইবাৰ থাকে? যদি আমি এইটো এনেধৰণে কৰোঁ, 3 মাহ 3 মাহ 3 মাহ
আৰু 3 মাহ, এবছৰ হৈ গ'ল। গতিকে তাই 1 বছৰক 4 ভাগ কৰিলে 3 মাহকৈ পৰে। গতিকে তাই কিমান টকা দিব? 4ৰে হৰণ কৰিলে হ'লে এইটো এবছৰত দিয়ে এবছৰত দিয়ে 66,000 টকা। এটাকে 3 মাহৰ মূৰত দিয়ে। গতিকে এইটো 1 বছৰত মানে 12 মাহত দিয়ে তাই ইমান টকা। গতিকে 3 মাহ মানে 1 বছৰৰ 4 ভাগৰ 1 ভাগ। গতিকে 4ৰে হৰণ কৰিম ইমান টকা। গতিকে এইটো আমি যদি হৰণ কৰোঁ, 4ৰে 66,000ক হৰণ কৰিম। 4 গুণ 4, 6 4 গ'লে 2, 6 ৰ'ল, 4 6 গুণ 24, আকৌ 2 ৰ'ল, শূন্যটো নমাই দিলোঁ, 4 5 গুণ 20, 0, 4 0 গুণ 0, 4 0 গুণ 0। গতিকে তাই 3 মাহৰ মূৰত দিব লাগে 16,500